চকুৰ পচাৰতে সময়বোৰ ইমান পটককৈ পাৰ হৈ গৈছে, একেবাৰেই ধৰিব নোৱাৰি। স্কুলখনত কালি পৰহি সোমোৱা যেন লাগিয়ে আছে, কিন্তু এটা বছৰেই হ'বহি হ'ল। সেইবাবে শেহতীয়াকৈ হ'লেও স্মৃতিস্বৰূপে শেষৰটো দিন ইয়াতেই সাঁচি ৰাখিলোঁ। গুড মৰ্ণিং এভৰিৱান। সদায় দৰে সেইদিনাও গৰম পানী একাপ খাই স্কুললৈ ৰেডি হ'লোঁ। টিফিনটোৰ লগতে প্ৰয়োজনীয় বস্তু কেইপদ ভৰাই ভেনখনলৈ বুলি আগবাঢ়িলোঁ। ৰুটিন একেখনেই, কিন্তু সেইদিনা মনটো অলপ দুখ দুখ লাগি আছিল। ডিগ্ৰীটোৰ বাদে বিশেষ একো নথকা ছোৱালী এজনীক এই স্কুলখনেই কনফিডেন্সত থিয় হ'বলৈ কথা ক'বলৈ শিকালে। মানুহ একেখিনিয়েই, কিন্তু কাহিনী সদায় বেলেগ বেলেগ। কমন ৰুমটো খালী হৈ আছিল, কিয়নো মই প্ৰথম আহিছোঁ যে। নেৰানেপেৰাকৈ বৰষুণজাক দিয়েই আছিল, হয়তো মোৰ দুখ লগা মনটোত আৰু অলপ বিষাদ ঢালি দিওঁ বুলি। লাহে লাহে কমন ৰুমো ভৰিল, ছাত্ৰ ছাত্ৰীসকলো আহিল। বৰষুণৰ বাবে এছেম্বলি নহ'ল আৰু নিজৰ নিজৰ ৰেজিষ্টাৰখন লৈ আমিও আমাৰ নিজ নিজ ক্লাছলৈ ওলালোঁ। ক্লাছ 6ৰ মই ক্লাছ টিচাৰ। ক্লাছত যিহেতু মোবাইল এলাও নহয়, গতিকে ষ্টুডেণ্টছসকলৰ একো মেমৰিজ ধৰি ৰাখিব নোৱাৰিলোঁ। 11:15 সকলোৱে একেলগে টিফিন খোৱা হয়। সেইকণতে কিমান যে আড্ডা মৰা যায়, এই সকলোবোৰ কিন্তু বৰ মিছ কৰিম। আৰু অকল নিজৰ টিফিনটোৱেই যে খোৱা হয় তেনে নহয়, প্ৰতিজনেৰে টিফিনৰ জুতি লোৱা যায়। কথাৰ জুতি, টিফিনৰ জুতি সকলো সামৰি এছেম্বলিৰ পাছত আকৌ নিজৰ ক্লাছে ক্লাছে। ক্লাছৰ শেষবাৰৰ বাবে এটেণ্ডেঞ্চ শ্বীটখনত নিজৰ এটেণ্ডেঞ্চৰ চাইনটো কৰিলোঁ। ভবা নাছিলোঁ ইমান কম দিনত কাৰোবাৰ বাবে ইমান বিশেষ হ'ম বুলি। উপহাৰ দিলে তাহাঁতক প্ৰায়ে কওঁ, মা-দেউতাৰ উপাৰ্জনৰ কিবা এটা অনাতকৈ নিজৰ হাতেৰে বনোৱাৰচোন আমেজেই সুকীয়া। আৰু ক্লাছ 6ৰ মইনাহঁতেও তাকেই কৰিছিল। যাবৰ সময়তো বৰষুণজাক দিয়ে আছিল। প্ৰি নাৰ্চাৰীৰ পৰা একেবাৰে ক্লাছ 12লৈকে প্ৰতিজন শিশুৱেই মোৰ বাবে বিশেষ। আৰু তাহাঁতলৈকে বহুত বহুত মৰম যাচি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।